আজিৰ এই ভোটগ্ৰহণ সমাপ্ত হ'ব নিৰ্ঘাতভাৱে মোৰ এইটো বিশ্বাস আছে যে 80% নহয় আমাৰ চাগে ভোটিঙৰ হাৰ আমি 85% পৰ্যন্ত আমি যাম 85%। গতিকে মানুহে এই বিজেপি দলৰ এই এনেকুৱা ধৰণৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিক আমুৱাইছে আৰু তেওঁলোক অতিষ্ঠ হৈ গৈছে। গতিকে ৰাইজে আজি উপযুক্ত জবাব দিবৰ কাৰণে ঘৰৰ বাহিৰলৈ ওলাই আহিছে, লাইনত থিয় দিছে, মোক সংগ দিছে। আৰু মই ভাবোঁ যে আজি যেতিয়া ভোটগ্ৰহণ সমাপ্ত হ'ব গধূলিৰ ফালে সন্ধিয়াৰ ফালে এইটো এটা মই ভাবোঁ এটা ৰেকৰ্ড হ'ব। আজিৰ এই ভোটগ্ৰহণ সমাপ্ত হ'ব নিৰ্ঘাতভাৱে মোৰ এইটো বিশ্বাস আছে যে 80% নহয় আমাৰ চাগে ভোটিঙৰ হাৰ আমি 85% পৰ্যন্ত আমি যাম 85%। গতিকে মানুহে এই বিজেপি দলৰ এই এনেকুৱা ধৰণৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিক আমুৱাইছে আৰু তেওঁলোক অতিষ্ঠ হৈ গৈছে। গতিকে ৰাইজে আজি উপযুক্ত জবাব দিবৰ কাৰণে ঘৰৰ বাহিৰলৈ ওলাই আহিছে, লাইনত থিয় দিছে, মোক সংগ দিছে। আৰু মই ভাবোঁ যে আজি যেতিয়া ভোটগ্ৰহণ সমাপ্ত হ'ব গধূলিৰ ফালে সন্ধিয়াৰ ফালে এইটো এটা মই ভাবোঁ এটা ৰেকৰ্ড হ'ব। আজিৰ এই ভোটগ্ৰহণ সমাপ্ত হ'ব নিৰ্ঘাতভাৱে মোৰ এইটো বিশ্বাস আছে যে 80% নহয় আমাৰ চাগে ভোটিঙৰ হাৰ আমি 85% পৰ্যন্ত আমি যাম 85%। গতিকে মানুহে এই বিজেপি দলৰ এই এনেকুৱা ধৰণৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিক আমুৱাইছে আৰু তেওঁলোক অতিষ্ঠ হৈ গৈছে। গতিকে ৰাইজে আজি উপযুক্ত জবাব দিবৰ কাৰণে ঘৰৰ বাহিৰলৈ ওলাই আহিছে, লাইনত থিয় দিছে, মোক সংগ দিছে। আৰু মই ভাবোঁ যে আজি যেতিয়া ভোটগ্ৰহণ সমাপ্ত হ'ব গধূলিৰ ফালে সন্ধিয়াৰ ফালে এইটো এটা মই ভাবোঁ এটা ৰেকৰ্ড হ'ব। আজিৰ এই ভোটগ্ৰহণ সমাপ্ত হ'ব নিৰ্ঘাতভাৱে মোৰ এইটো বিশ্বাস আছে যে 80% নহয় আমাৰ চাগে ভোটিঙৰ হাৰ আমি 85% পৰ্যন্ত আমি যাম 85%। গতিকে মানুহে এই বিজেপি দলৰ এই এনেকুৱা ধৰণৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিক আমুৱাইছে আৰু তেওঁলোক অতিষ্ঠ হৈ গৈছে। গতিকে ৰাইজে আজি উপযুক্ত জবাব দিবৰ কাৰণে ঘৰৰ বাহিৰলৈ ওলাই আহিছে, লাইনত থিয় দিছে, মোক সংগ দিছে। আৰু মই ভাবোঁ যে আজি যেতিয়া ভোটগ্ৰহণ সমাপ্ত হ'ব গধূলিৰ ফালে সন্ধিয়াৰ ফালে এইটো এটা মই ভাবোঁ এটা ৰেকৰ্ড হ'ব। আজিৰ এই ভোটগ্ৰহণ সমাপ্ত হ'ব নিৰ্ঘাতভাৱে মোৰ এইটো বিশ্বাস আছে যে 80% নহয় আমাৰ চাগে ভোটিঙৰ হাৰ আমি 85% পৰ্যন্ত আমি যাম 85%। গতিকে মানুহে এই বিজেপি দলৰ এই এনেকুৱা ধৰণৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিক আমুৱাইছে আৰু তেওঁলোক অতিষ্ঠ হৈ গৈছে। গতিকে ৰাইজে আজি উপযুক্ত জবাব দিবৰ কাৰণে ঘৰৰ বাহিৰলৈ ওলাই আহিছে, লাইনত থিয় দিছে, মোক সংগ দিছে। আৰু মই ভাবোঁ যে আজি যেতিয়া ভোটগ্ৰহণ সমাপ্ত হ'ব গধূলিৰ ফালে সন্ধিয়াৰ ফালে এইটো এটা মই ভাবোঁ এটা ৰেকৰ্ড হ'ব। আজিৰ এই ভোটগ্ৰহণ সমাপ্ত হ'ব নিৰ্ঘাতভাৱে মোৰ এইটো বিশ্বাস আছে যে 80% নহয় আমাৰ চাগে ভোটিঙৰ হাৰ আমি 85% পৰ্যন্ত আমি যাম 85%। গতিকে মানুহে এই বিজেপি দলৰ এই এনেকুৱা ধৰণৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিক আমুৱাইছে আৰু তেওঁলোক অতিষ্ঠ হৈ গৈছে। গতিকে ৰাইজে আজি উপযুক্ত জবাব দিবৰ কাৰণে ঘৰৰ বাহিৰলৈ ওলাই আহিছে, লাইনত থিয় দিছে, মোক সংগ দিছে। আৰু মই ভাবোঁ যে আজি যেতিয়া ভোটগ্ৰহণ সমাপ্ত হ'ব গধূলিৰ ফালে সন্ধিয়াৰ ফালে এইটো এটা মই ভাবোঁ এটা ৰেকৰ্ড হ'ব।